ভিডিওটো ভাল লাগিছে যদি সাবস্ক্রাইব কৰি দিব তো এতিয়া আমি গা ধুব বলা অলপ দৰ হৈ গ'ল নেকি ন আগতকে আজি আমি এটা গা ধুব আহিছো এইফালে চাব পাৰে দিছে ভাই আদি দিছে ভাই কি কৈ দিয়ক আজি কি একো কম আজি গম পাইছে যে গৰু বিহু তো সেইকাৰণে আমি এতিয়া নদী পাৰত আহিছোঁ তো গৰু গা ধুৱাম তো বলক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ তো লাহে লাহে মানুহবিলাক অহা ষ্টাৰ্ট কৰি দিছে তো এইফালে আমাৰ বেঞ্চো ভাই নেউলা গা ধুবি নিদিয় তো গৌলৰ গা ধুব লাগিব ন আমি আজি আইটি মাহ হালধি সানি পেনে আজি গা ধুৱাম দেখিব পাৰিছে ভাল লগা নাই কিয় গা ধুলি নেকি তোৰ দেখা পাইছে গৰু গা ধুৱাই আছে আইটি কিবা এটা কৈ দিয়া গা ধুই কেনেকুৱা লাগিল ভাল লাগিছে ঠাণ্ডা নে পুৰা পানীবিলাক ঘোলা হৈ গ'ল এতিয়া দেখা পাইছে এইবিলাক পানী চব ঘোলা গা ধোৱা হৈ গ'ল তো মই গা পা নুধুলোঁ মানে ঘৰত গা ধুওঁ মই ইয়াত নুধুওঁ পানীখিনি লেতেৰা হৈ গ'ল তো এতিয়া বলক ঘৰলৈ যাওঁ কি হৈছে বিৰাট তো আকৌ আহি গ'লো ঘৰৰ পৰা ভাই বেলে চা এতিয়া আমি গা ধুম তো এতিয়া আমি ঘৰৰ পৰা আহিলো এতিয়া গা ধুম এইফালে আমাৰ নিবি পোৱালি নিবি তো এতিয়া আমি গা ধুম তো বলক নিবি পাতে নিবিলে পাতে আমি একবাৰ দেখুৱাই দিওঁ ধন্যবাদ দিম মই খাব দিম ঐ দৌৰ দেখো দেই পানীখিনি অলপ দৰ হৈ গ'ল নেকি ন আগতকে কিবা এটা কৈ দিয়া বে কেনেকুৱা লাগিছে আজি বহুত ধুনীয়া লাগিছে পানী দেখিব পাইছে কি মজা মজা পানী ভিডিঅ'টো ভাল লাগিছে যদি সাবস্ক্রাইব কৰি দিব তেতিয়া আমি গা ধুব বলা দে ভাই কেনেকুৱা লাগিছে বহুত ভাল লাগিছে নে মজা Guten friend. Hey, bye.
কলঙত গা ধোৱা হ'ল তো কলঙৰ পানীখিনি মানে লেতেৰা ন সেইকাৰণে আকৌ ঘৰত এবাৰ ভালকৈ গা ধুই দিলোঁ তো এতিয়া আমি কিবা এটা খাওঁ কিবা এটা খাই পিনে তো অলপ ওলাই যাম আজি কাৰণ বিহু ন হয় নহয় আপুনি যাব নাযায় তো এতিয়া আমি জলপান খাম তো বিহু বুলি আজি জলপান প্লেট দৈ জলপান মিঠৈ পূৰা এতিয়া মজাকৈ খাম তো এতিয়া আমি অলপ ওলাই আহিছোঁ তো মোৰ লগত আছে আমাৰ পিয়াঞ্চু তো পিয়াঞ্চু ভাই ক'ত যাবা আমি নাজানো আমাৰ ডেষ্টিনেশ্যন নাই ডেষ্টিনেশ্যন নাই আৰে এতিয়া ক'ত পামগৈ বে নাজানো ক'ত পামগৈ ঠিক নাই ঠিক আছে চাই থাকক ক'ত পামগৈ কি কথা তো আমাৰ তো এতিয়া তেল ভৰাইছোঁ তেল ভৰাই অলপ আগলৈ যাম তো এতিয়া আমি আছোঁ বাইপাছ তো আমাৰ নগাঁও বাইপাছত আছোঁ তো এতিয়া আমি আহি KFC পালোঁহি তো অৰ্ডাৰ দিব ধৰিছিলোঁ মানে অলপ টাইম লাগিব বুলি কৈছে তো এতিয়া আমি অলপ মানে ৰখি লওঁ অলপ এইটো ভাই আছে মোৰ লগত ভাজি খাবনে খাম আৰু মনোজ ভাই হ'লেও কিবা এটা কৈ দিয়া চ' পেটমল আমি তোমাক বহুত মিছ কৰি দিছোঁ বেয়া নাপাবা তো এতিয়া আমাৰ অৰ্ডাৰ দিয়া হৈ গ'ল তো অলপ টাইমৰ পিছত আহিব তাৰপিছত আমি দেখাই আছোঁ আপোনালোকক কি অৰ্ডাৰ দিলোঁ কি আনিছোঁ ভালকৈ এতিয়া আমাৰ অৰ্ডাৰটো আহি গ'ল তো এতিয়া আমি খাই বৈ ঘৰত যাওঁ এইবোৰ দেখিছে টেনশ্যন কিবা এটা কৈ দিয়া কি ক'ম আৰু খাম আৰু তো এতিয়া আমি খাই বৈ পিনে ঘৰত গৈ আছোঁ তো আমি KFC পৰা ওলাই আহিলোঁ তাত আমি মানে যোৱা কথা নাছিলে ই ক'লে বোলে ব'ল বোলে বহুত দিন যোৱা নাই তো সেইকাৰণে গ'লোঁ তো এতিয়া আমাৰ পেট ফুল হৈ গ'ল আৰু ঘৰত গৈ একো খাব নোৱাৰোঁ তো ভিডিঅ'টো যদি ভাল লাগিল তো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা টাইপৰ ভিডিঅ' পাবলৈ হ'লে তো এতিয়া অলপ আগলৈ যাওঁ আৰু অলপ আগৰ পৰা আমি ঘূৰাই দিম তো আজিলৈ বাই বাই ঠিক আছে দিয়ক তো এতিয়া মই বহি আছোঁ আমাৰ প্ৰিয়াঞ্চুক অলপ গাড়ী শিকাই আছোঁ তো চাই থাকক কি কৈ আছে চলাওঁ বুলি সেইকাৰণে তাক এৰি দিলোঁ সি এতিয়া চলাই আছে বেছি স্পীড নহয় লাহে লাহে চলাই আছে